সকলোকে বোলো গুড মৰ্ণিং। মোৰ অন্য এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনালোঁ। গৈছিলোঁ মানে দৌৰিব, ঘূৰি আহোঁতে বেলি মাথাৰ ওচৰেই পালেহি। ঘৰ আহি পালোঁ দিয়ক গাইছ। এতিয়া কৰিব ওলাইছোঁ ব্ৰাছ। যেনেদৰে ব্ৰাছ কৰি আছোঁ আপোনালোকে যেন ভাবিছে মই যেন ব্ৰাছ কৰি শুৱাহে নাই আগতে। মোৰ মানে এইকেইটা মৰম লগা মেকুৰীকেইটা আপোনালোকে চাওকচোন গাইছ কেনেদৰে খেলি থাকে। মই মানে এটাৰ লগত খেলি থাকোঁ, আপোনালোকক লাগে যদি এটা খবৰে গাইছ। প্ৰকৃতিৰ সুন্দৰ বতাহ খাই মই কৰি আছোঁ পথাৰৰ কাষত ব্ৰাছ। আপোনালোকেও কৰি থাকক অলপ উপভোগ পথাৰৰ দৃশ্য কি ধুনীয়া চাওক। এতিয়া আহিলোঁ মোৰ ৰুমলৈ বুলি কাৰণ কলেজ যাম, কিতাপখিনিতো ভৰাব লাগিব ন ব্ৰেকত। এইটো হ'ল মোৰ ৰুমৰ ভিতৰৰ দৃশ্য, আপোনালোকে দৃশ্যটো চাই লওক গাইছ। এতিয়াই বেগত কিতাপখিনি ভৰাই থৈ দিলোঁ যাতে পিছত আট্টানি নহয় আৰু। গা পা ধুই ড্ৰেছ পাতি কৰি গাইছ ৰেডি। এতিয়া মানে যাব লাগে অকল কলেজ। ব'লক আমি কলেজলৈকে যাওঁ। ফাইনেলি কলেজ আহি পালোঁ, সেয়া কলেজৰ দৃশ্য। 2000 years later. এয়া আমি কলেজৰ পৰা ওলালোঁ। এতিয়া মানে আমি কম্পিউটাৰ ক্লাছ যাই আছোঁ। আমাৰ মটো ভাইয়ে পূৰা কম্পিউটাৰ টিপি আছে আৰু এয়া আমাৰতো কম্পিউটাৰ ক্লাছ কৰি থাকোঁতে দেৰি হ'ল গৈছে আৰু বা কিয় দেৰি হ'ল এতিয়ালৈ ঘৰ যাই বনাই ফাটি পেলা হ'লে। এতিয়াহে মানে ঘৰলৈ উভতিলোঁ আৰু এয়া। ফাইনেলি গাইছ ঘৰ আহি পালোঁ দিয়ক। আজি মিনি ব্লগটো ইয়াতে খতম কৰি আহিলোঁ আৰু বাই বাই।